Hello everyone, welcome back to my vlog. আজি মোৰ যাত্ৰা অলপ দূৰলৈ ৰাতিপুৱা ওলাইছো কুঁৱলী পৰিয়ে আছে আহক আপোনালোককো লগতে মই লৈ যাওঁ চাৰিওফালে কুঁৱলী ধৰিব পাৰিছেনে কুঁৱলীবোৰ ইটোপাৰ সিটোপাৰ নেদেখি কুঁৱলীত অকমান গাড়ী চলাবলৈ অসুবিধা হয় আমি এটা 5টা বজাত ওলাইছো ইয়াতকো আগতে ওলোৱা কথা আছিল কিন্তু কুঁৱলীৰ বাবে অকমান লাহে ধীৰে ওলালো দূৰলৈ যাত্ৰা কৰিলে ৰাতিপুৱাতে ওলাবলগীয়া হয় ঠাণ্ডা দিনততো কুঁৱলী পৰে আৰু এটা দেৰিলৈকে কুঁৱলী পৰিয়ে থাকিব 7টা মান বজালৈকে কিছুমান ঠাইত কুঁৱলীটোৰ পৰিমাণ কম আৰু কিছুমান ঠাইত বেছি মুকলি জেগাবিলাকত বেছি কুঁৱলী পৰা দেখা যায় এয়া দেখিছে বহুত কুঁৱলী পৰিছে তেতিয়াহ'লে আহি থাকক মোৰ লগে লগে এয়া হ'ল চাহ বাগানৰ এৰিয়া ইয়াতো বহুত কুঁৱলী পৰিছে ইপিনে ধৰিবই পৰা নাযায় যিমান পাৰো আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম মোৰ সৈতে আহি থাকক এয়া সূৰ্য উদয় হৈছে ৰাতিপুৱা সূৰ্য উদয় চাই বিৰাট ভাল লাগে নহয় জানো ৰ'দ ওলোৱাত কুঁৱলীবোৰ নাইকিয়া হৈছে আৰু এতিয়া বাগানখন ভালকৈ ধৰিব পৰা গৈছে এয়া সূৰ্যৰ ৰশ্মি মোৰ কেমেৰাটো পৰিছে দেখিছেনে পোহৰটো এয়া বাগানবিলাক এতিয়া সুন্দৰকৈ দেখা পোৱা গৈছে প্ৰথমতে কুঁৱলী থাকোঁতে ধৰিবই পৰা নগৈছিলে এয়া হালধীয়া সেউজীয়া দূৰৰ পৰা পথাৰখন ইমান ভাল লাগিছে দেখি এয়া দূৰত পাহাৰ আছে পাহাৰটো বৰ ধুনীয়া লাগিছে দূৰৰ পৰা দেখি এখন সুন্দৰ ছবি যেন লাগিছে আঁকি থোৱা ছবিৰ দৰে হৈছে আপোনালোকৰ চাকৈ নিশ্চয় ভাল লাগিছে মোৰ লগতে সকলে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকৰ ওচৰত পাবগৈ আহিলে এটা কাৰণে ভাল মুকলি ৰাস্তা পোৱা যায় গাড়ী মটৰ ইমান ভিৰ নাথাকে এয়া এখন দুখন গাড়ী বাহিৰে আমি বেছি গাড়ী এতিয়ালৈকে পোৱা নাই এই ৰাস্তাটো সুন্দৰ বিৰাট কিন্তু কিছুমান জেগাৰ ৰাস্তাবিলাক অলপ ভঙা চিঙা কাৰণে আহিবলৈ অলপ দিগদাৰ হয় সব ৰাস্তা এনেকুৱা সমান মিহি হলে গাড়ী চলাবলৈ সুবিধা হয় আহিও ভাল লাগে জাৰ্নি কৰি ভাল লাগে এইখিনি জেগা ধৰিব পাৰিছেনে ধৰিব পাৰিলে মোক কমেণ্টত জনাবচোন এতিয়া আমি ক'ত গৈ আছো আপোনালোকে ধৰিব পাৰিছেনে বাৰু এতিয়া ট্ৰাকবিলাক পাইছো আৰু ট্ৰাকবিলাক অভাৰটেক কৰিবলৈ বৰ দিগদাৰ আৰু নকৰিলেও পিছত যাবলৈ অসুবিধা হয় এয়া গৈ থাকোঁতে আমি কেইবাটাও হাতী দেখিবলৈ পালোঁ এটা হাতীটো আমাৰ একদম গাড়ীৰ ওচৰলৈকে আহিলে আৰু খুৰডালো ধুনীয়াকৈ সি ভৰাই দিছে কিন্তু আমাৰ কল নাছিলে তাক দিবলৈ সেইকাৰণে টকাকে দিলোঁ আৰু টকাটো সুন্দৰভাৱে সি খুৰেৰে ল'লে দেখি বিৰাট ভাল লাগিল হাতীবোৰ সঁচাকৈ বৰ মৰম লগা আৰু হাতী দেখিলে যাত্ৰা ভাল হয় বুলি কয় এতিয়া সুন্দৰ ৰাস্তা আৰু গাড়ী স্পীডত চলাইছে মুকলিও ৰাস্তাটোত গাড়ী মটৰ তেনেকৈ ভিৰ ভাৰ নাই এতিয়া অলপ আগত গৈ আমি ধাবাত কিবা এটা খাব লাগিব ৰাতিপুৱাতে ওলোৱা হয় ভোক লাগিছে আৰু এয়া মই ভিতৰত গৈ আছো মাজে মাজে মুকু দেখুৱাইছো এয়া ৰাস্তাৰ কাষৰ এখন সুন্দৰ ধাবাত ৰখালে ধাবাখনৰ চাৰিওফালে ফুলেৰে ভৰি আছে দেখিছেনে কিমান সুন্দৰ সুন্দৰ ফুল লগাই থৈছে টাবতো লগাই থৈছে আৰু মাটিটো নাৰ্জী ফুল লগাই থৈছে এয়া পানীত হাঁহ চৰি আছে কিমান ধুনীয়াকৈ সজাই থৈছে
ধাবাখন। এয়া হাঁহ চৰি আছে পানীত। ৰাতিপুৱা ফুলবিলাক দেখিলে ভাল লাগে নহয় জানো? এইবিলাক নাৰ্জী ফুল লগাইছে। আমি ধাবাত লুচি, মটৰ পনীৰ আৰু চাহ একাপ খালোঁ। এয়া আকৌ যাবলৈ আৰম্ভ কৰিলোঁ। ধাবাত খোৱা হৈ গ'ল আৰু এতিয়া আমি আকৌ গৈ আছোঁ। এয়া আমি গুৱাহাটী পালোঁ। গুৱাহাটীত আমি চেণ্ট্ৰেল মলত সোমালোঁ। চেণ্ট্ৰেল মলত কিছু বস্তু কিনা হ'ল। বৰ ধুনীয়া মলৰ ভিতৰখন। এয়া বহুত বস্তু আছে ইয়াত, এইবোৰ কচমেটিক বস্তু। বেছি ইয়াত ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে কৰা নহ'ল। আৰু বহুত জেগাত ফুৰা হ'ল, অলপ বজাৰো কৰা হ'ল। এতিয়া আমি ভাত খাবলৈ এখন হোটেললৈ গৈছোঁ, মিচিং কিটচেন। মিচিং কিটচেনত ইমান সুন্দৰকৈ সজাই পৰাই দিছে ভাত। খাই বিৰাট ভাল লাগিলে, কেইবাবিধো দিছিলে। ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। এয়া আমি উভতো মানে সন্ধ্যাই লাগিলে, চাৰিওফালে লাইট জ্বলি উঠিল। লাইট জ্বলি উঠাত দেখি বিৰাট ভাল লাগিছে। আজিকালি সোনকালেই সন্ধ্যা লাগে। এতিয়া 5টামান বাজিছে চাগৈ, তথাপিও একদম ৰাতি হৈ গ'ল যেন লাগিছে দেখি। 9টা-10টামান বাজিছে যেন লাগিছে। আমি এতিয়া লাহে লাহে গৈ থাকিম, ৰাতি বেছি স্পীডত যাবও নোৱাৰি। আমি গুৱাহাটীৰ পৰা ওলাইছোঁ আৰু লাহেকৈ। এয়া যোৰাবাট পাইছোঁ। যোৰাবাটত লাহে লাহে গৈ আছোঁ আমি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আকৌ পুনৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। শুভৰাত্ৰি।